নমস্কাৰ। চৰকাৰলৈ মোৰ এটি বিশেষ অনুৰোধ আৰু এই অনুৰোধটো যদি আপোনালোকে চৰকাৰৰ মানুহে কোনোবাই যদি পায় তেতিয়াহ'লে যাতে প্লিজ একবাৰ যদি এই কথাষাৰ শুনে। কথাটো হ'ল কি, ভিক্ষাৰী। আপোনালোকে জানে যে অসমত বৰ্তমান ভিক্ষাৰীৰ সংখ্যা কিমান। আপোনালোকে অসমৰ গোটেই জাগাত যাওক, বৰ্তমান ভিক্ষাৰী য'তে ত'তে পাব। আপোনালোকে ৰাস্তা ঘাটে, মন্দিৰ মছজিদে সকলোতে ভিক্ষাৰী পাব। এতিয়া কথাটো হ'ল কি, আজি চাওক আপোনালোকে অসমত কোনো ভিক্ষাৰীক ৰখাৰ কাৰণে কোনো জাগা নাই। ভিক্ষাৰীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কোনো ব্যৱস্থা নাই অসমত। আজি যদি আপোনালোকে ডাঙৰ ডাঙৰ চোৰ, ডাঙৰ ডাঙৰ ডকাইত, ক্ৰিমিনেল, অপৰাধী এইবিলাকক যদি আপোনালোকে জেলত নি কিনে ধুনীয়াকৈ খুৱাই বুৱাই কিনে আপোনালোকে তেখেতসকলক যদি ৰাখিব পাৰিছে, তেতিয়াহ'লে আমাৰ এই অসমৰ ভিক্ষাৰীকেইটাৰ কি দোষ আছিল? তেখেতসকলে বিকলাংগ, তেখেতসকলৰ চকু এটা নাই, তেখেতসকলৰ হাত এখন নাই, সেইটো কি তেখেতসকলৰ ভুল নেকি? তেখেতসকলৰ কি মানে জীয়াই থকাৰ কোনো অধিকাৰ নাই? আজি তেখেতসকলক য'তে ত'তে দেখা পাব, কিন্তু তেখেতসকল মানে বাধ্যত পৰি ভিক্ষা খুজিব লগা হৈছে, কাৰণ তেখেতসকলে নিজে একো এটা কৰি খাব নোৱাৰে। সেইকাৰণে মই চৰকাৰৰ ওচৰত এইটো মানে বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে অলপমান অসমৰ মানে ভিক্ষাৰীবিলাকৰ ওপৰত ব্যৱস্থা কৰক। ভিক্ষাৰীবোৰৰ ওপৰত আপোনালোকে নজৰ দিয়ক। কাৰণ কিয় জানা, বেয়া লাগে। কাৰণ বাহিৰত আমি দেখিছোঁ বা বহুত জেগাত গৈ কিনে গম পাইছোঁ যে মানে অসমত মানে ভিক্ষাৰীৰ সংখ্যাটো বেছি পাইছোঁ য'তে ত'তে। আজি যদি চোৰ ডকাইতক আপোনালোকে জাগা দিব পাৰে, তেতিয়াহ'লে আমাৰ ভিক্ষাৰীকেইটা কিয় আপোনালোকে জাগা দিব নোৱাৰে? আজি যদি ভিক্ষাৰীবিলাকক ৰখাৰ কাৰণে যদি আপোনালোকে ভাল যদি এটা মানে NGO টাইপ বনালে হয়, বা ভাল যদি এটা মানে ধুনীয়া যদি মানে ঘৰ টাইপত আপোনালোকে জাগাই জাগাই যদি ভিক্ষাৰীবোৰক সেনেকুৱা ৰাখিলে হয়, চৰকাৰীভাৱে যদি আপোনালোকে ভিক্ষাৰীবোৰৰ যদি ব্যৱস্থা ল'লে হয়, আপোনালোকে যদি তেখেতসকলক যদি শুশ্ৰূষা কৰিলে হয়, হয়তো আজি ৰাস্তা ঘাটে মানে তেনেকুৱা ভিক্ষাৰী দেখিবলৈ আমি নাপালোঁ হয়। আজি মই এই কথাটো উত্থাপন কিয় কৰিছোঁ, আজি আমাৰ ৰাস্তা ঘাটে যিমান দেখা পাওঁ, যিমান দেখা মানে বেয়া লাগে। কাৰণ তেখেতসকলে মানে ৰাস্তাত খাব নাপায় ৰাতি। আজি এতিয়া ঠাণ্ডাৰ দিন আহিছে, তেখেতসকলে ঠাণ্ডাত তেনেকৈ ৰাস্তাত কঁপি থাকিব, মানে দুবেলা দুমুঠি খাব নাপাব। তেনেহ'লে সেইবোৰ মানুহে কেনেকৈ জীয়াই আছে এবাৰ আপোনালোকে ভাবক। চৰকাৰৰ ওপৰত আমাৰ এইখিনি বিশ্বাস আছে, তেখেতসকলে এইখিনি কথা যদি পায় নিশ্চয় শুনিব। কাৰণ কি ক'ম আৰু, আপোনালোকে জানে যদি মানে চোৰ ডকাইতে থাকিবৰ কাৰণে আজিকালি পায়, তেতিয়াহ'লে ভিক্ষাৰীবোৰো পাব লাগে। মই সেইটোৱে কৈছোঁ আৰু লাষ্টত, যদি পায় এইটো ভিডিঅ' প্লিজ আপোনালোকে এইটো কৰিব আৰু ভিক্ষাৰীবোৰৰ কাৰণে। কাৰণ বেয়া লাগে দেই, এনেকুৱা অৱস্থা মই চাই থাকিব নোৱাৰোঁ। যদি মোৰ টকা পইচা থাকিল হয়, হয়তো মই সেইখিনি সহায় কৰিলোঁ হয়। আৰু যিখিনি পাৰোঁ সেইখিনি মই পাৰালৈ সহায় কৰোঁ। 10 টকা 20 টকাই যিমান পাৰোঁ মই ভিক্ষাৰীবোৰক দিওঁ, সেয়ে আৰু।